Hi, hello, namaskar, welcome back to my YouTube channel. To বন্ধুসকল আজি আমি আহি গলো তলাতল ঘৰলে আৰু তলাতল ঘৰৰ পৰাই মানে আপোনালোকক ব্লগটো আৰম্ভ কৰি দিছো আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে সিমান সাপোৰ্ট কৰিব তো মোৰ লগত আছে তনয়া তো এইকো লৈ আহিলো আৰু তো এতিয়া ইয়াৰ মানে পৰিৱেশটো বহুত ধুনিয়াই লাগে তো আপোনালোককো দেখাই যাম আৰু তলাতল ঘৰৰ দৃশ্যবোৰ তো চাই যাওক নেকি আহি অনুভৱ কেনেকুৱা বেয়া এফালে চা ৱাহ বেলেগ আৰু তো চাই লওক ইমান ধুনীয়া পৰিৱেশ মানে চাৰিওদিশে তো ছাগলীও আহিছে তো আহা আমি গুঠি গৈ থাকোঁ তো এনেকৈ আহি আছোঁ আৰু আপোনালোকে চাই যাওক অকল প্ৰথমটো খোজ দিছোঁ ষ্টেপত ঠিক গৈ আছোঁ আৰু এফালে চাওক মানে বা ইয়াত কি থাকে সেফালে একো নাই তাইছে মোক এখন ফটো পাই যাবি কিন্তু চিৰিয়াছ তো গাইছ চাওক কেনেকৈ তইছে একদম মানে তই চা না ইমান ধুনীয়া ঠাই এইটো কয় তলাতল ঘৰ ৰজাদিনীয়া এইবোৰ মানে আপোনালোকেও চাবলৈ আহিব গাইছ তো সকলোৱে ফুৰাটো মানে অলপ ভাল এনেকুৱা ঐতিহাসিক চিহ্নসমূহ আমাৰ শিৱসাগৰতে আছে যিহেতু সেইকাৰণে আপোনালোক আহিব আৰু যিমান যি দেখাব পাৰোঁ দেখাই গৈছোঁ আৰু এইফালে এইটো হয়তো মন্দিৰৰ নিচিনাই আছিলে আগতে তাৰপাছত ইয়াৰ ভিতৰত যিখন দৰাই দিয়ে সোমাই আপুনি ওলাইগৈ মানে বেলেগে তো প্ৰথমতে এইফালে যাওঁ বুলি কৈছে তো দেখিলে এইফালে এখন দুৱাৰ এইফালে এখন দুৱাৰ এইফালে একোৱেই নাই এনেকৈ তাৰপিছত আকৌ এইফালে বাহিৰলৈ যাব পাৰি মানে তাৰপিছত মানে দুৱাৰ বেছিকৈ আছে মানে তো চাই যাওক এইটো পুখুৰীয়া হয় মানে ইয়াৰে তো এইফালে আকৌ সোমাই যাবলৈ তো ইয়াত এতিয়া মানে ইফালেদি সোমালে সিফালে সোমাম এনেকুৱা হৈ যায় মানে তো গৈ থাকোঁ আৰু ব'ল তনে উঠি যা কি হ'ল ব'ল তো এতিয়া আমি ওপৰলৈ গৈ আছোঁ আৰু তো গাইজ মানে আমি সেই তলফালেদি সোমাই ওপৰত ওলাই গ'লোহি দেখিলে তো এইফালে আকৌ সোমাই পিনি তললৈও যাব পাৰি কেনেকুৱা লাগিছে তোমাৰ মানে মোক কোৱা কেনেকুৱা লাগিছে মোৰ অনুভৱটো বহুতেই ভাল মানে ইয়াত আহি ভাল লাগিছে ইয়াতো যায় শিৱসাগৰতে যায় ইমান ধুনীয়া ঐতিহাসিক বস্তুবোৰ আছে ভাল লাগিছে তুমি এতিয়ালৈকে কেইবাৰ আহিলা এতিয়ালৈকে মই ক'বলৈ গ'লে বহুত লাজৰ কথা শিৱসাগৰৰ ছোৱালী হৈ মই মানে প্ৰথম আহিছোঁ তো গাইজ এই মানে প্ৰথম আহিছে ময়ো বেছিকৈ অহা নাই মই অকল দুবাৰেই আহিছোঁ ইয়ালৈ তো এবাৰে সৈতে 3বাৰ হৈছে আৰু মই ৰংঘৰ গৈছোঁ ভাল লাগে ইয়াৰ চখ না চাৰিওদিশে এইটো এটা পুখুৰী আছে তাৰপিছত এইফালে আৰু ইয়াৰ লগত মানে আগতে মানে কোৱা মতে ইয়াত এটা মানে ৰাস্তা আছে সেই ৰাস্তাটোৱেদি ৰজা মহাৰাজৰ দিনত মানে যেতিয়া তেওঁলোকৰ যুদ্ধ হয় তেতিয়া মানে সেইফালেদি ডাইৰেক্ট ওলাইগৈ নদীত মানে কেনেকুৱা হাঁহি মাৰিছে আৰু এইফালে জোৰশালিকা দেখি গৈছোঁ গাইছ
ইমান ধুনীয়া লাগে মানে বনাই থৈ যোৱা বস্তু এইফালেদি সোমালি নাই তাৰমানে তো এতিয়া আমি তললৈ যাওঁ ব'ল তললৈ যাওঁ তো গাইজ আপোনালোকক এতিয়া মেইন কথাটো কওঁ তো আপোনাক এতিয়ালৈকে চিনেমেটিক শ্বটটো দেখুৱাই নাই তো ধুনীয়াকৈ চিনেমেটিক শ্বট এটা চাই লওক নেকি তো বন্ধুসকল হেৰি অথনি ভিডিঅ'টো কৰিব নোৱাৰিলোঁ আৰু ঘৰলৈ গুচি আহিলোঁ তো এতিয়া ব্লগটো সামৰি দিওঁ আৰু চিনেমেটিক শ্বটটোত কেনেকুৱা লাগিলে ক'বলৈ নাপাহৰিব আৰু যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় তো ছাবস্ক্ৰাইব কৰি দিব আৰু দেই আজিৰ পৰা প্ৰথম আৰু এতিয়া দি যাম আৰু ব্লগ নেকি সৰু হ'লেও দি যাম আৰু যি পাৰোঁ আৰু দেখুৱাই যাম তাকে কবি কি মাই গড এই ফুচকা লৈ আহিছে দেখিছে আৰু সেইজনী আকৌ তাত কি ভুকি আছ ঐ কি ভুকিছ তো এই যে বেলেগ হাৰামি গাইছ অকলে অকলে কেনেকৈ ফুচকাটো ভৰাই দিছে চাওঁ তেনেকৈ ভৰাই দিব নালাগে ন বেছি ফাল্টু মোক দে উলিয়া নহ'লে তোক উলিয়া সোনকালে সোনকালে বৰা সোনকালে ভৰা নহ'লে খাই কাটি পেলাম ঐ উলিয়া সোনকালে দে সোনকালে দে জলদি দে জলদি দে জলদি দে জলদি দে জলদি দে তো গাইছ কি ক'ম আৰু খং উঠিছে কিন্তু মই হাত নতলোঁ পাৰিলে ভৰি তুলিম বাই বাই